নমস্কাৰ ঋতু মনি বৰাৰ অন্য এটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি মা ঘৰলৈ আহি আছোঁ বহু দিনৰ মূৰত। মানে গ'লে আহিছা ভিডিঅ'টো গাড়ীৰ পৰা ষ্টাৰ্ট কৰিছোঁ। এয়া স্কুলৰ পৰা আহি কৰি এতিয়া 5টামান বাজিছে, চাৰে পাঁচটা নহয় 6টাই বাজিলে। তাকে আহি আছোঁ নবনাই হয়নে নহয়? আইতাই ঘৰলৈ আহিছোঁ হয়নে? আমি তিনিওটা আহিছোঁ, দীক্ষিতৰ দেউতা, দীক্ষিত আৰু মই নবনাই। ভাল লাগিছেনে? আইতাই ঘৰলৈ আহিছোঁ বহু দিনৰ মূৰত হয়নে? কালি আহি মা ঘৰ পালোহি আৰু কালি আহি বহুত দেৰি হৈ গ'ল, সেইবাবে ভিডিঅ' কৰা নহ'লে। আৰু বহু দিনৰ মূৰত মাহঁতক পাইছোঁতো, সেইবাবে ভিডিঅ' কৰা নহ'লে। ভণ্টিও আহিছে মা ঘৰলৈ, সেইবাবে তাইকো লগ পালোঁ। আৰু এয়া মিছাতেই আনন্দ মেলা হৈ আছিলে, সেইবাবে পিছদিনাখন সেয়া আমি সন্ধিয়া সময়ত মই তাৰপিছত পাপা, দীক্ষিত, মানুহজন গোটেইকেইটা 5টা ওলাই আহিলোঁ আনন্দ মেলা চাবৰ বাবে। প্ৰথমতে নাহোঁ বুলি ভাবিছিলোঁ, পাপায়ে নামানে ল'ৰাটোক আহি পেলাই ইয়াত গাড়ীখনত উঠাই, সেইবাবে তাক দেখুৱাবৰ কাৰণে অলপ লৈ আহিলোঁ। এয়া আমাৰ দীক্ষিত গাড়ীত উঠিলে দেই।
সকলোৱে সেয়া ধোঁৱা ওলোৱা বিস্কুট খাই আছে আমিনো কিয় পিছ পৰি থাকোঁ নহয় জানো আমিও খাওঁ দীক্ষিতৰ মাহীয়েকে সেয়া ষ্টাৰ্ট কৰিলে ধোঁৱা উলিয়ালে খাবলৈ বিস্কুট দীক্ষিতৰ দেউতাকো সেয়া খাইছে মুখাৰে চাইছে তাকে কি খাইছে আনন্দ মেলা চাই কৰি আহি এতিয়া আকৌ দীক্ষিতৰ ককা আইতাকৰ ঘৰলৈ উভতিলোঁ কৈছা গাড়ী চলাইছা বোৱা গুণ গুণ তুমি গাড়ী চলাইছা মোক কলিজা কলিজা গাড়ী চলাইছা আমাৰ দীক্ষিতক ব্লগত দেখা পাই কেনেকুৱা লাগে আৰু তাক কেনেকুৱা লাগে চাই ভাল পায় নাপায় আপোনালোকে জনাবলৈ কমেণ্টত নাপাহৰিব নেক্সট এটা ব্লগত লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই আৰু মোৰ যদি ভিডিঅ' চাই ভাল পায় তেনেহ'লে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব